মৰ্ণিং। আজি ৰাতিপুৱাৰ আৰম্ভণি। এয়া মোৰ গা পা ধুই আৰম্ভণি মোৰ কেনেকুৱাকৈ ৰাতিপুৱা আৰম্ভণি হৈ চাওক। এয়া ছোৱালী স্কুললৈ যাবলৈ ৰেডি কৰি দি আছোঁ। তাই হেনো চিকেন ৰ'ল নিব মোক জিদ কৰি আছে। চিকেন ৰ'ল নিদিওঁ, তাই আজি চিকেন ৰ'লৰ কাৰণে জিদ কৰি আছে মোক। এয়া চিকেনখিনি বইল কৰি ল'লোঁ, গাজৰ ল'লোঁ, আকৌ আদা নহৰু পিঁয়াজ এটা লৈ লৈছোঁ। এখন পেনত এয়া তেল দি দিছোঁ, চিকেন দি দিলোঁ, দি পেলাই গেছটো ল' ফ্লেমত দি দিছোঁ। দি পেলাই ইয়াৰ আদা নহৰু পেষ্টটো দি দিলোঁ, ইয়াতে গাজৰ দি দিলোঁ, দি ভালদৰে লৰাই দিলোঁ। দি পেলাই ইয়াতে অকণমান সোৱাদ অনুসৰি নিমখ দি দিছোঁ, অকণমান হালধি গুড়ি, অকণমান জিৰা গুড়ি দি পেলাই ভালদৰে লৰাই দিম। মিডিয়াম ফ্লেমত দি দিলোঁ গেছটো। এয়া লৰাই দিলোঁ ভালদৰে, দি পেলাই লাষ্টত পিঁয়াজখিনি দি দিছোঁ। দি আকৌ লৰাই দি পেলাই অকণমান পানী ঢাকনি মাৰি দিছোঁ। এয়া পৰঠা বনাই আছোঁ। এয়া চিকেনৰ পেষ্টটো হৈ গ'ল মোৰ। এয়া চিকেনখন বান্ধিবলৈ আৰম্ভ কৰি দিলোঁ। চিকেন ৰ'লটো মই এয়া পেষ্টটো দি দিলোঁ, চিকেন পেষ্ট দি দিছোঁ। দি পেলাই তাত মই বেলেগ একো দিয়া নাই, ইয়াত তাত অকল টমেটো চচে দি দিছোঁ। তাক মই চিকেন ৰ'ল নিদিওঁ, এগ ৰ'ল ভেজ ৰ'ল দিওঁ, কিন্তু মই তাইক মেয়নিজ চিজ তাইক নিদিওঁ। এনেকৈ বনাই খাই চাবচোন আপোনালোকেও কেনেকুৱা লাগে। এয়া মোৰ টিফিনটো পেক হৈ গ'ল। এয়া ছোৱালীও স্কুললৈ গ'ল। বা ইমানেই আছিলে আজিলৈকে।